মেচক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আগলৈ এনেকৈ চাই থাকিব আৰু আমাক মৰম দি থাকিব। আমি যিমান 5, 6, 7. নমস্কাৰ বন্ধুসকল, মই গগন আৰু আপোনালোকে চাইছে গগন লাইফত। আজি আপোনালোকক হাতটো কেনেকৈ ষ্ট্ৰং কৰিব লাগে পাৰ্ট 5 দিম চাব। বন্ধুসকল, এনেকুৱা ধৰণৰ ভিডিঅ' বহুত আছে যিবোৰ আপোনালোকক মই 5 মিনিট বা 6 মিনিটৰ এনেকৈ ভিডিঅ' বনাই দি থাকিলে গোটেই জীৱনটো বনাই দিলে আপোনালোক শেষ নহ'ব। চাই থাকক, স্কিপ নকৰাকৈ চাব, শেষলৈকে চাব। এই ভিডিঅ'ত আমি হাত কেনেকৈ ষ্ট্ৰং কৰিবলৈ 5 মাৰিলে এনেকৈ চাব। 5 মাৰিলে এইটো হিট হ'ব লাগে। এইটো ছেকেণ্ডত আপুনি 10-20টা পাঞ্চ মাৰিব পাৰিব যদি এইবিলাক ব্যায়াম কৰি থাকে। আজি আমি সেইটো আপোনালোকক দেখুৱাম। আহক এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমি ইটাৰে দেখুৱাম। আহক। ছাইডৰ পৰা দেখুৱাইছোঁ। ইটা দুটা লৈছোঁ। ওৱান এনেকৈ দাঙিব। 2, 3 এনেকৈ দাঙিব। 4, 5, 6 এইটো কঁকালটো পূৰা পোন ফিট কৰি ৰাখিব। এইটো কঁকালটো ইয়াত জোৰ দিব, ইয়াত জোৰ থাকিব। এইটো আমি আপোনালোক ষ্টেপ 1ৰ এটা দেখুৱালোঁ। এতিয়া আপোনালোক আৰু এটা দেখুৱাম। ইটাৰে দেখুৱাম, খালী হাত এখন দেখুৱাম। আপোনালোকে চাই থাকিব, ভিডিঅ'টো শেষলৈকে চাব আৰু কৰিবলৈ চেষ্টা কৰিব। আৰু বন্ধুসকল, মাৰ্চেল আৰ্ট মই পেঞ্চাক চিলাত আৰু কুমফু শিকাওঁ। আৰু আহক আমি ছেকেণ্ড ষ্টেপ চাওঁ। এতিয়া এইটো আকৌ আমি ল'লোঁ এনেকৈ। ইটাটো আমি এনেকৈ ল'লোঁ, লৈ পেলাই আমি হাতটো এনেকৈ দাঙিলোঁ। ষ্টেপ কৰিলোঁ, হাতটো ভালকৈ চালোঁ। ইয়াত কৈফালে কৰিলোঁ এনেকৈ চালোঁ। এইটো এই ব্যায়ামটো কৰিলে বন্ধুসকল আমাৰ পেটৰ গাৰটো খুব মজবুত হ'ব। পেটৰ ইয়াত জোৰ পৰিব, এইটো ছাইডত জোৰ পৰিব, খুব ষ্ট্ৰং হ'ব। পাঞ্চবিলাক আমি খুব হিট এইটো মাৰিব পাৰিম, এনেকৈ মাৰিব পাৰিম। আজি বন্ধুসকল চিম্পুল ড্ৰেছত দিলোঁ, ঘৰুৱা ড্ৰেছত দিলোঁ, কাৰণ গৰম যথেষ্ট হৈ আছে। 35 ডিগ্ৰী চেলচিয়াছৰ ওপৰত গৈ আছে ইয়াত। আমি গছৰ তলত থাকি ব্যায়ামবিলাক কৰি আপোনালোক দেখুৱাই আছোঁ। ভিডিঅ'টো শেষলৈকে চাব, স্কিপ নকৰাকৈ চাব। আৰু গৰম কেনেকুৱা পাইছে তলত কমেণ্ট কৰিব, আৰু ভিডিঅ'টো কেনেকুৱা পাইছে চাই শেষত লাইক কৰিবলৈ নাপাহৰিব। আৰু যিসকল গগন লাইফ 1ৰ নিউ ভিউৱাৰ্ছ আছে তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাষত থকা বেল আইকনটো দবাই দিব। আৰু পাৰিলে যদি বেছিকৈ ভাল লাগে ভিডিঅ' শ্বেয়াৰ কৰি দিব। তেতিয়া আমি ছেকেণ্ড ষ্টেপৰ এটা ছাইডৰ পৰা আপোনালোক দেখুৱাইছোঁ, এতিয়া চাব। এতিয়াতো ল'লোঁ আমি, এতিয়াতে আমি পুছ আপ কৰিলোঁ। হাতটো জাষ্ট দাঙিছোঁ এনেকৈ। এইটো চাইছোঁ, হাতটো এনেকৈ থাকিলে মজবুত হ'ব। এইটো চাব, এইটো হাতটো খুব জোৰ পায় ইয়াত। আকৌ এইটো চাব। আৰু বন্ধুসকল, যিসকল নতুন হয় তেওঁলোকে ভৰিখিনি বহল কৰি ল'ব। তেনেকৈ বহল কৰি ল'ব। যিসকল নতুন হয় তেওঁলোকে ভৰিখিনি বহল কৰি ল'ব। যদি পিছত পুৰণা হৈ গৈ থাকে এনেকৈ ল'ব, কমপ্লিট ভৰি দুটা সমানে ল'ব। কঁকালটো মজবুত হৈ আহিব, পাঞ্চ মাৰিবলৈ পাৱাৰ পাব। আৰু বন্ধুসকল, আপোনালোকে আমাৰ আই বটমত যিমানখিনি ভিডিঅ' দি আছে চাব। আৰু যিসকল বন্ধুৱে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিলে তেওঁলোকক আমি আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু আগলৈকে আপোনালোকৰ মৰম চেনেহবোৰ এনেকৈ দি থাকিব। আমাক লিখিছিলে মাধুৰ্য মেথছ নামৰ আমাৰ দৰ্শকজনে লিখিছিলে, আমাৰ ভিডিঅ'বোৰ চাই তেখেতে ভাল পাই গৈছে, ভিডিঅ' কোৱালিটিটো অলপ দুৰ্বল হৈ গৈছে। একচুৱেলি কথাটো সঁচা। আৰু আমাৰ ভিডিঅ'বোৰ আপুনি ইমান ভালকৈ চাইছে তাৰ বাবে আমি মাধুৰ্য মেচক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আগলৈ এনেকৈ চাই থাকিব আৰু আমাক মৰম দি থাকিব। আমি যিমান পাৰে আপোনালোকক ভালকৈ দি থাকিবলৈ চেষ্টা কৰিম।
আৰু আমি আপোনালোকে আমাৰ ভিডিঅ'সমূহ চাব, কমেণ্ট কৰিব, ভাল বেয়া ধুনীয়াকৈ দেখুৱাই দিব, আমি শুদ্ধ কৰিবলৈ চেষ্টা কৰিম। অ'কে, আমি পুনৰবাৰ দেখুৱাইছোঁ আপোনালোকক, ইফালৰ পৰা দেখুৱাইছোঁ। এতিয়া এইটো নতুনসকলে এনেকৈ ফুল দুটা মিলি ল'ব, তেনেকৈ কৰিব, ধুনীয়াকৈ এইটো ঘূৰাব, ইয়াত জোৰ দিব, তেনেকৈ দিব, তেনেকৈ ঘূৰাই ল'ব, লগালগ ধুনীয়া জোৰ পাব। তো এনেকৈ 1 2 3কৈ আপোনালোকে মিনিমাম এটা হেৰিত 20 বাৰকৈ কৰিব। অ'কে, চ' বন্ধুসকল, ভিডিঅ'টো আজিলৈ ইমানেই আছিলে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক আন্তৰিক ধন্যবাদ জনালোঁ। পৰৱৰ্তী ভিডিঅ'ত অন্য এটা আৰু মাৰ্চেল আৰ্ট, চেল্ফ ডিফেন্স আৰু ফিটনেছৰ ভিডিঅ'ত লগ পাম। টিল দেন, বাই বাই।